তো হাই ফ্ৰেণ্ডছ, মই গৰিমাই মোৰ চেনেল গৌৰী চিম্পল লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 4th Saturday আৰু সেইকাৰণে ভাবিলোঁ আজি টাইম অকণমান পাম তো ব্লগটো বনাই দিওঁ ভাবিছোঁ। মানে হাজবেণ্ড আচলতে অফিচ বন্ধ যে 4th Saturday কাৰণে, তো ভাবিলোঁ মই ব্লগটো ষ্টাৰ্ট কৰোঁ। আচলতে উঠাতে দেৰি হৈ গ'ল কাৰণ আমাৰ অফিচ অফ থাকিলে ৰাতি শুৱাতে দেৰি হৈ যায় দুইটাই মোবাইল টিপি তাৰপিছত উঠোতে দেৰি হৈ গ'ল আৰু নেন্সিও দেৰিকৈ উঠিছে। চ' শুই আছিলোঁ 8:30 9টামান বজাৰ ভিতৰত উঠিছিলোঁ আৰু তাৰপিছত এতিয়া গা পা ধুই আহিলোঁ আৰু দিদি অহা নাই এতিয়ালৈকে। দিদিকো ৰৈ আছোঁ, মানে ব্ৰেকফাষ্ট বনাম এতিয়া। অলৰেডি মানে কিবা এটা বনাম বাৰু স্পেচিয়েল, মানে বেলেগ দিনত মানে অফিচ থকা দিনত অকল ভাতে বনোৱা হয়, এখেতে ভাত খাই যায়, মানে ভাত খুৱাই পঠাওঁ মই। বাকী ৰুটি বা কিবা বেলেগ খালে অকণমান গেছৰ নিচিনা হয়, তো সেইকাৰণে ভাত বনাই দিওঁ, ভাত খাই যায়। আজি ভাবিলোঁ আজি যিহেতু দিনটো ঘৰতে আছে, দুপৰীয়া সোনকালে ভাতটো খাম আৰু এতিয়া ব্ৰেকফাষ্টটো অকণমান স্পেচিয়েলকৈ বনাওঁ কাৰণ সদায় ব্ৰেকফাষ্টটো স্পেচিয়েল নহয়, আমাৰ ভাতে হয়। তো মানে ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোককো দেখাওঁ আমি ব্ৰেকফাষ্টত কি কৰোঁ। নেন্সিৰ বাৰু ব্ৰেকফাষ্ট হৈ গ'ল, তাই এতিয়া শুই আছে। মানে তাই ব্ৰেকফাষ্ট কৰি আকৌ শুই যায় সদায়, সেইটো সৰুৰ পৰা তাই সেইটো চিষ্টেমেই। মানে তাই ব্ৰেকফাষ্টটো তাই যেতিয়াই শুই নুঠে আৰু তাই ৰাতিপুৱা দেৰিকৈ উঠে, সেইটো এটা আমাৰ কাৰণে ভাল হৈছে। পিছত অকণমান প্ৰব্লেম হ'ব, পিছত হেবিটটো চেঞ্জ কৰাব লাগিব, মানে স্কুল যেতিয়া যাব আৰু 2 বছৰমান পিছত। কিন্তু এতিয়া আমাৰ কাৰণে ভালেই। তাই ৰাতিপুৱা 8:30 9টাৰ ভিতৰত উঠি যায় আৰু তাৰপিছত ব্ৰেকফাষ্টটো কৰি তাই আৰু শুই দিয়ে। তাইক গা পা ধুৱাই মই আৰু শুৱাই দিলোঁ। তেন্তে চাব বাৰু, তাইক দেখাম। ঠিক আছে তেন্তে মোৰ আজিৰ দিনটো ষ্টাৰ্ট কৰোঁ, আপোনালোকেও মোৰ লগত থাকক। আজি মই কি কৰোঁ। কেনেকৈ বনাওঁ কি বনাওঁ দেখাই গৈছোঁ বাৰু। এইটো বনালোঁ ব্ৰেড টোষ্ট বনাই ল'লোঁ, মানে কণীৰে কণী ফেটি লৈ পেলাই এনেকৈ ব্ৰেড টোষ্টটো বনাই ল'লোঁ। ফেটি মানে ফ্ৰাই কৰি কণী ব্ৰেডকেইটা দি, এনেকৈ জানিবই চবেই। আৰু এনেকৈ মই আলু পিঁয়াজ তাৰপিছত লগতে দিছোঁ চিলি ফ্লেক্স, জিৰা ধনিয়া গুড়ি অকণমান দি মই হালধি নিমখ অকণমান দি দিছোঁ। এনেকৈ আলুখিনি বনাই লৈছোঁ এইটো চেপত। এইখিনি লোৱা হৈ গ'ল। এতিয়া মই ব্ৰেডটোত এনেকৈ মই চীজ লৈ লৈছোঁ। মই চীজৰ এনেকুৱা পেপাৰ চাইজত যিটো আহে আমুলৰ, সেইটো লৈ লৈছোঁ 3খন। আৰু এনেকৈ মই ব্ৰেডটোত টমেটো কেটচাপ দিলোঁ, টমেটো কেটচাপ দি দিলোঁ। আৰু এতিয়া মই চীজ কেইখন দি দিম। চীজকেইটা দিয়া হৈ গ'ল। 3টা বনাইছোঁ কাৰণ দিদি আহি পোৱা নাই, দিদি আহি পালে চাহৰ লগত দিব লাগিব। তো এইকেইটা এনেকৈ দি দিলোঁ। কি কয় নাজানো, এনেকৈ টোষ্ট কৰি কেতিয়াবা এনেকুৱা বাৰ্গাৰ ষ্টাইলত খাই ভাল লাগে। এইখিনি দিয়া হৈ গ'ল। মোৰ বিলাহী তিয়ঁহ পিঁয়াজ এনেকৈ দিছোঁ। আৰু এতিয়া মই ক'লা নিমখ অকণমান দি দিছোঁ ওপৰত। আপোনালোকে মেয়নিজটো দিব পাৰে, মেয়নিজ থাকিলে। মোৰ ঘৰত নাছিলে মেয়নিজ, সেইকাৰণে দিয়া নাই। মেয়নিজ দিলে বহুত টেষ্টি লাগে খাই পেলাই। আৰু এনেকৈ হৈ গ'ল মোৰ ব্ৰেড টোষ্টটো। আৰু এনেকৈ অকণমান ফ্ৰাই পেনত গৰম কৰি দিলোঁ। এতিয়া বহুত টেষ্টি লাগে। ঠিক আছে তেন্তে আমি খাই লওঁ। আৰু দিদিও আহি গৈছে, তেখেতকো দিওঁ, কি কয় চাওঁ। ভাল লাগিছে, সদায় খাম দে। আৰু কি আছে ইয়াতে?
এইবিলাক পিঁয়াজ আছে, বিলাহী আছে, আৰু কি আছে? বিলাহী আছে, পিঁয়াজ আছে, কণী আছে, কণী আছে, আলু আছে, আলু আছে, তিয়হ আছে। আৰু চীজ আছে। চীজ কি আছে? তিয়হ, তিয়হ আছে, আৰু কি আছে? চীজ কি আছে কওকচোন? তিয়হ আছে, চিপ আছে, চিপ আছে, চিপ। তাৰপাছত পিঁয়াজ আছে। দিয়ক দিয়ক, খাক খাক খাক। ব্ৰেকফাষ্ট কৰা হৈ গ'ল আমাৰ। এতিয়া দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিব লাগে। দিদিও আহি পালে। দিদিক মই ট'ষ্টটো দিলোঁ, মানে আপোনালোকে কি কয় নাজানো, তো এতিয়া বাৰ্গাৰৰ ষ্টাইলত অকণমান বনাইছোঁ মই ট'ষ্টটো। ঠিক আছে, তেন্তে এতিয়া বাৰু দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিম। মানে দিদিয়ে মোক কিবা কিবি আনি দিছে আজি। আচলতে দিদি মোক কালি মই কৈছিলোঁ মানে পচলা খাবৰ মন গৈছে, তো বজাৰত তেখেতে পোৱা নাছিলে। মানে আজিকালিতো ৰাতিপুৱা সোনকালে বন্ধ হৈ যায়, তো সেইকাৰণে পোৱা নাছিলে। তো দিদিক মই কোৱাৰ লগে লগে আজি পচলা, তাৰপিছত কচু, আৰু এইটো দিদি কিহৰ পাত আনিছে? আপুনি কিহৰ পাত আনিছিলে? কচু আৰু দিদিয়ে কৈ দিব। বাঙালী ধনিয়া, বাঙালী ধনিয়া আৰু মচন্দৰী। মচন্দৰী আনিছে দিদিয়ে। ইয়াতে লাইট পোহৰটো অকণমান কম পৰিছে, তো সেইখিনি দিদিয়ে যোগাৰ কৰি দিছে বাৰু মোক। এয়া যোগাৰ কৰি দিছে, আহিছেনে এইখিনি। আৰু এতিয়া মই মানে আমাৰ ওনাৰ মানে বৌহঁতৰ ঘৰৰ পৰা অকণমান নৰসিংহ আনো। তো মেচন্দৰী, ভেদাইলতা নাপালে, ভেদাইলতা আনিব কৈছিলোঁ, পালে কিন্তু নাপালে। তো মেচন্দৰী আৰু নৰসিংহৰে কাম চলাব লাগিব। আজি মাছ আছে, তো সেইখিনিৰে বনাম। কি কি বনাওঁ দেখাম বাৰু। ঠিক আছে, তেন্তে আপোনালোকে চাই থাকক মই কি কি কৰোঁ। বলক এতিয়া নৰসিংহ আনিব যাওঁ। তাৰ আগতে মই এটা বস্তু দেখাই লৈছোঁ। সিদিনা যে কৈছিলোঁ মই নতুনকৈ এটা প্লেণ্ট আনিছোঁ, আৰু মানে আগৰ ভিডিঅ'টোত মোৰ, তো এইটো বনচাই, এইটো আনিলোঁ। আৰু এইকেইটা কেনেকৈ ৰাখি দিছোঁ ইয়াতে। দিদিৰ ছাতি আৰু মোনা, দিদিয়ে কিবা দেখাব কৈছে ৰ'ব। এইটো কি লাপা প্ৰেছাৰ কাৰণে। প্ৰেছাৰৰ কাৰণে। এইটো প্ৰেছাৰৰ কাৰণে ভাল, দিদিয়ে কৈছে। কি নাম? লাপা পাত। লাপা পাত। এইটো দিদিৰ কাৰণে, দিদিৰ প্ৰেছাৰ আছে, তো এইটো লৈ আহিছে দিদিয়ে। এইটো আজিৰ পৰা খাম। হ'ব, এইটো খাব দিদিয়ে। এইটো আপোনালোকৰ ওচৰত আছে যদি খাব পাৰিব। প্ৰেছাৰত ভাল ন দিদি? কেনেকৈ বনায়? এইটো খুন্দি ৰসটো খাব লাগিব। হা? ৰসটো খুন্দি পেলাই খাব লাগিব। ৰাতিপুৱা খাব লাগে ন? ৰাতিপুৱা। ঠিক আছে, তেন্তে এইখিনি কৈ দিলোঁ আপোনালোকক, প্ৰেছাৰত ভাল। ঠিক আছে, তেন্তে বলক এতিয়া নৰসিংহ আনিব যাওঁ। এয়া বৌয়ে দি দিলে ভেদাইলতা আৰু নৰসিংহ। মই নৰসিংহ আনিম বুলি গৈছিলোঁ, কিন্তু লগতে ভেদাইলতাও পাই গ'লোঁ। এতিয়া খাবহে লাগে আৰু। ভেদাইলতা পাই গ'লোঁ। ভেদাইলতাটো চবখিনি মই আনি ল'লোঁ। এতিয়া অহাৰ পিছত দেখিলোঁ নেন্সিও উঠি গ'ল। একদম গৰমত অৱস্থা নাই ছোৱালীটোৰ। তো দিদি ঘৰ মুচি আছে, আৰু মই এতিয়া বনাম ভাত। ঠিক আছে, তেন্তে আজি পুৰা অসমীয়া খানা খাম আমি। মানে পচলা অকণমান সৰিয়হ, অকণমান দালি তিয়াই থৈছোঁ মই, মচুৰ দালি, সেইখিনি, আৰু মাছৰ মূৰেৰে
মাছৰ মূৰ আছে মানে তো মাছৰ মূৰ দিম সেনেকে পচলা বনাম আৰু নৰসিংহ ভেদাইলতা নৰসিংহ গম পালেই বৌয়ে দিলে মোক থেংক ইউ বৌ তাৰপিছত হেৰি মচন্দৰী দিদি আনি দিছে আৰু আলু আৰু হেৰি এইটো পাত ধনিয়াটো মানে আমি পাত ধনিয়া বুলি কওঁ কোনো কৰবাত বঙালী ধনিয়া বুলিও কয় মানে মেইনলি দিদিয়ে বঙালী ধনিয়া বুলি কৈছে মোক আমি পাত ধনিয়া বুলি কওঁ তো সেইটো আৰু সেনেকে মানে মাছ বনাম আচলতে বজাৰত কেতিয়াবা নাপায় কেতিয়াবা পায় কিন্তু তেতিয়া আৰু কেতিয়াবা মাছ নাথাকে তেতিয়া খোৱা নাযায় আজি আছে তো আজি বনাম ঠিক আছে তেন্তে চাই থাকক যিদিনা ভাবো অকমান সোনকাল কৰো সিদিনা মানে লেট বেছিয়ে হয় মানে একচুয়ালি ভাত বনাব আহিলো তেতিয়াই কিন্তু নহয় গেছ আহি দেখো গেছটো খতম মানে এনেই লেট হৈছে আজি উঠোতেও লেট হৈ গল তো নাই ভিডিঅ তাৰপিছত মানে হাজবেণ্ডে কিবা কোৱা বুলি ভাবিছে মই তাৰপিছত অফ কৰি মেলি আৰু এখেতে লগালে তো এতিয়া আৰু মই ভাত বনোৱাত লাগিছো চাগে 2টামান বাজিয়ে গ'ল এইটো এতিয়ালৈকে অৱশ্যে ব্ৰেকফাষ্টটো হেভি আছিল তো টেনশ্যন নাই 3টা 3:30লৈকে হৈ যাব ঠিক আছে তেন্তে আপোনালোকৰো এনে কেতিয়াবা হয় নেকি জনাবচোন মানে যিদিনা বেছি মানে দেৰি হয় তো সিদিনা আৰু কিবা এটা নহয় কিবা এটা কাম বাঢ়ে এনেকুৱা মোৰ প্ৰায়ে হয় মানে আমাৰ তো আজি তাকে এতিয়া আমাৰ বাৰু ঠিক আছে নেন্সিক টাইমত দিব পাৰিলে হৈ যায় এতিয়া মই কৰিম মাছ ফ্ৰাই এতিয়া ঠিক আছে তেন্তে মই ভাতটো বনাই লওঁ মাজে মাজে বাৰু দেখুৱাম চাই থাকিব ঠিক আছে এইফালে মই পঠাইছো মাছ আৰু এইফালে মই পচলাৰ কাৰণে পচলা খাম যেতিয়া পচলাৰ কাৰণে তেল দিছো এই যে এই বটলটো বহুত ভাল মানে মোৰ বহুত ইউজ কৰি ভাল লাগিছে আৰু যে এটা ফ্ৰী পোৱা বুলি কৈছিলো এনেকে কাপৰ তো এইটো মই চচৰ টমেটো চচৰ বটলত লগাই লৈছো ৰিফাইনৰ কাৰণে হৈ গ'ল মোৰ 2টা ইউজ এনেকে ঠিক আছে এতিয়া মই বনাম পচলা অকমান দেখাইছো বাৰু এনেকে একদম ৰেচিপিটো ফুললি বনাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যায় এনেকে মই অকমান বিলাহী নহয় এই সৰিয়হ আৰু পিয়াজ আদা নহৰু এনেকে পেষ্ট বনাই পেলাই তেলত এনেকে শুকান জলকীয়া দি ভাজি লৈছো প্ৰথমতে তাৰপিছত মই পচলাখিনি ভাজি ল'ম তাৰপিছত তাত পানী দি বইল আহিলে মাছৰ মূৰখিনি দি দিম এনেকে দেখাই দিছো কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায় অলৰেডি দীঘল হ'বই চাগে গতিকে ইয়াতে হৈ আছে মাছ ইয়াতে হৈ আছে পচলা এই দুটা হ'লে হৈ গ'ল বেলেগ বনোৱা নাই আৰু ভাজি এটা আছে এইটো আচলতে ৰাতি ভাজি পিছত থৈ দিছিলোঁ এয়া ভাত পানী বনোৱা হৈ গ'ল এতিয়া দেউতাকে গা ধুব গৈছে তাৰপিছত অহাৰ পিছত ভাত খাম আৰু এইজনীক চাওক হাই হাই দিদিয়া নেন্সি তুমি নেন্সি কোনটো নেন্সি ক'ত ঠিক আছে বাৰু
গম পাইছে একদম ভাত বনাওঁতে মানে বহুত সময় নাছিলোঁ যে তাই একদম আমনি কৰিছোঁ এতিয়া অকণমান তাইৰ লগত খেলিম তাৰপিছত দেউতাক হওক তেতিয়া ভাত খাম তাইকো খুৱাম ঠিক আছে পিছত কথা পাতি আছোঁ ভাত পানী খাই আজৰি হোৱাৰ পিছত দিদিও গ'ল মানে কাম হোৱাৰ পিছত দিদি গ'ল ঘৰত তাৰপিছত আৰু নেন্সিক ভাত খোৱালোঁ বহুত টাইম লাগিলে তাইৰ খোৱাৰ পিছত তাৰপিছত মই তাইকো গা ধুৱাই দিলোঁ আৰু এবাৰ ইমান গৰম মানে তাই আৰু লেতেৰাও কৰিলে গোটেই গা ভাত খাওঁতে আৰু তাৰপিছত মই নিজেও ফ্ৰেছ হৈ আহিলোঁ আৰু গৰম লাগিছিলে বহুত তো আহি অকণমান তলত লৈ গ'লোঁ তাইক ফুৰাবৰ কাৰণে তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল মানে ফোনটো নিনিলোঁ মই তাৰপিছত এতিয়া আহিছোঁ এইবাৰ তাই দেউতাকৰ লগত আছে বাৰু কি কৰি আছে দেখাম বাৰু চাওক কি কৰি আছে চাওক তাই এইটো নেন্সি নেন্সি এইটো হয়নে নেন্সি হয়নে এইটো চি কি কিবা কৈছে তাই তুমি থাকা দে অকণমান দেউতাৰ লগত তুমি থাকা দে মই পানী দি আহোঁ অকণমান আহক দে দেউতাকে আছে গেম খেলি মানে কেৰামত ব্যস্ত দেউতাক মোৰ লগত না কাটিছে এইখিনিতো পানী এনেকৈ দি ল'লোঁ মই আৰু এইটো নাই আৰু এইটো নাবাছিল বচাব নোৱাৰিলোঁ এইটো এতিয়া তো মোৰ প্লেনখিনিত পানী দিয়া হৈ গ'ল এতিয়া অকণমান এনেই বহিছোঁ কি খাওঁ চাওঁ মানে নেন্সি শুই গ'ল তাই শুলে মানে তাই একদম শুৱা নাছিলে দুপৰীয়াৰ পৰা মানে কেতিয়াবা তাইৰ টাইম টেবুলটো নাই শুৱাৰ যেতিয়া তেতিয়াই শুই দিয়ে তাই শুই দিলে এতিয়া আমি কি খাওঁ তাকে ভাবি আছোঁ মানে ভাত খোৱাৰটো বেছি টাইম হোৱা নাই আৰু ইমান গৰম মানে চাহ খাবৰ মন যোৱা নাই তো ভাবিছোঁ নেমুৰ চৰবত অকণ খাওঁ নেমুৰ চৰবত বনাম খাব নে কি ঠাণ্ডা চাহ খাব মন নাই দেখোন মোৰ একেতো ঠাণ্ডা পানীৰে নেমুৰ চৰবতটো খাই ভাল লাগিব এতিয়া তাকে খাই লওঁ আৰু ৰাতি মানে আপোনালোকে গম পাইছেই দুপৰীয়াতে মই বনালোৱে আমি দুপৰীয়াৰ কেতিয়াবা বনালে এনেকৈ থৈ দিওঁ ৰাতিলৈকে কাৰণ এই গৰমত আৰু নেন্সিৰ লগতো মোৰ ৰাতি বনাব অকণমান দিগদাৰ হৈ যায় তো এতিয়া চব আছেই বাকীখিনি আৰু যদি পাৰোঁ চালাড অলপ বনাম নহ'লে বা বিলাহী পুৰিম মানে বিলাহী পিটিকা খাই ভাল লাগে কালিও খাইছিলোঁ যদি মন যায় আজিও বনাম তেন্তে আজি মই ইয়াতে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ আৰু কাৰণ ৰাতিলৈকে দেখাব বিশেষ নাই এজ ইউজুৱেল মানে যিখিনি এতিয়া খাইছোঁ সেইখিনিয়ে নবনাওঁ ঠিক আছে তেন্তে মোৰ নেক্সট আৰু ভিডিঅ' বনাম মানে চাই লওঁ কালি যদি পাৰোঁ বনাম কিবা ঠিক আছে তেন্তে আজিলৈ আহিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেলটোও বজাই থ'ব সদায় কওঁ এইখিনি কথা আজিও কৈছোঁ ঠিক আছে তেন্তে বাই বাই এণ্ড টেক কেয়াৰ